Hey guys, মোৰ stress relief চেনেলটোলৈ আপোনাক আদৰণি জনাইছোঁ। কথাটো হ'ল কৰোনাৰ আতংকৰ কাৰণে যোৱাকালিৰ পৰা অহা 21 দিনলৈ গোটেই ভাৰতত লকডাউন দিছে। ঘৰতে থাকক, সুখে শান্তিৰে থাকক, ষ্টে হোম, ষ্টে ছেফ। এতিয়া কথাটো হ'ল লকডাউনৰ টাইমত আপোনালোকে কৰিব কি? মই কিন্তু বাছি লৈছোঁ। মোৰ পুৰণি কবিতা কেইটামান আবৃত্তি কৰিম আৰু আপোনালোকৰ বাবে আগবঢ়াম। আজি প্ৰথম কবিতাটো দিম, কেনে হৈছে জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া আহক আজিৰ প্ৰথম কবিতাটোৰ বাবে। বেদনা। বেদনাত আশাহত হৈ কবিতা নিলিখো, মোৰ বাবে বেদনাবোৰ মদৰ বেগ। জ্যোতিৰ পাণ দোকানৰ পিছৰ ভাগি পৰা জুপুৰিটোত মদৰ আড্ডাত তেনেকুৱা কিমানটা বেদনা পি শেষ কৰিলো। বন্ধুসকলৰ সৈতে কিমান বেদনাৰ চিগাৰেট ধোৱা কৰিলো। কাৰোবাৰ বাবে প্ৰেমৰ বেদনা, কাৰোবাৰ টকাৰ, কাৰোবাৰ বেদনা বুকুত গজে, কাৰোবাৰ মগজুত। আৰু মই বেদনাৰ এলান, বেদনাৰ চিগাৰেট, বেদনাৰ মদৰ বটল, বেদনাৰ দুশ্চিন্তা আৰু বেদনাৰ দাৰিগো। মই যেন এটা নিজেই বেদনা, আৰু বেদনা মোৰ বাবে মদৰ বেগ। হে গাইজ, আজিলৈ এইটোৱে কবিতা। কেনে হ'ল কমেণ্টত জনাব, লাইক কৰিব, আৰু যদি ভাল লাগে প্ৰতিদিনেই মোৰ এনেকুৱা পুৰণি কবিতা এটা দিম। আজিলৈ এৰিছোঁ।